নমস্কাৰ পোনপ্ৰথমতে ওয়েলকাম টু ইউটিউব চেনেল টেকনিকেল আছামলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো কি টপিক্সৰ ওপৰত আপোনালোকে নিশ্চয় থাম্বনেইলত দেখিছেই। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। যদি ভাল লাগে লাইক কৰি দিব, যদি বেয়া লাগে ডিছলাইক, আৰু যদি মোৰ চেনেলটোলৈ নতুন গৈ আছে তেনে ছাবস্ক্ৰাইব কৰি দিব। তো বলক বেছি সময় অপব্যয় নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে আপুনি কি কৰিব, ফেচবুকত যাব, ফেচবুকটো অপেন কৰিব। তাৰপিছত ইয়াত তিনিটা লাষ্ট দেখিছে, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ছেটিঙত যাব। ছেটিঙত যোৱাৰ পিছত আপুনি বহুতো অপশ্যন দেখিব ইয়াত, কিন্তু যিটো 6 নম্বৰ অপশ্যন দেখিছে চিকিউৰিটি এণ্ড লগইন, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ খোলা হ'ব। ইয়াত আপোনালোকে চেঞ্জ পাছপৰ্ট দেখিবলৈ পাইছে, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যিটো বৰ্তমানৰ পাছপৰ্ট আছে সেইটো দি দিব। মোৰটো দি দিছোঁ। আৰু নিউ পাছপৰ্ট যিটো আপোনালোকে ধৰক এতিয়া নতুনকৈ চেঞ্জ কৰি হৈছে, যিটো পাছপৰ্ট আপুনি নতুনকৈ বনাব সেইটো দিব। তাৰপিছত ৰিটাইপ নিউ পাছপৰ্ট, আকৌ সেইটোৱে দি দিব। নতুন পাছপৰ্ট যিটো বনাইছে সেইটোৱে দি দিব। আপুনি পাছৱৰ্ডটো ক্ৰিয়েট কৰোঁতে এটা কথা লক্ষ্য কৰিব, যাতে পাছৱৰ্ডটো 8টা সংখ্যাৰ ওপৰত হয় আৰু তাত বিভিন্ন ধৰণৰ কেৰেক্টাৰ থাকে। ধৰক এটা স্মল লেটাৰ, কেপিটেল লেটাৰ আৰু 1 2 3 এনেকুৱা থাকে যেন। তাৰপিছত ক্লিক কৰিব ছেভ চেঞ্জেছ ইয়াত। তাৰপিছত আপোনাৰ ফেচবুকৰ পাছৱৰ্ড চেঞ্জ হৈ যাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।